সকলোকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি আহিলোঁ ওচৰৰে হোটেল এখনলৈ। হোটেলখনত দিলে প্ৰসাদ আৰু এয়া মনালিছা বা অংকুৰ সকলোৱে খাই আছে। আৰু এয়া প্ৰসাদ অংকুৰ আৰু মনালিছা বা ধন সকলোৱে খাই আছে। খাবলৈ আহিছিলোঁ আলু চপ আৰু দিলে প্ৰসাদো লগতে, বহুত ভাল লাগিলে। আৰু আপোনালোকৰ তাত কি খুৱাইছে ক'বচোন। এয়া খাই কৰি আহি অকণমান লক্ষী পূজা চালোঁহি, পূজা কৰি আছে। আৰু লক্ষী পূজা চাই আহি চানা খাবলৈ ৰ'লোঁ। চানা এয়া বৰ্তাজনে বনাই আছে ধুনীয়াকৈ, আৰু খাম আৰু এয়া চানা লৈ কৰি আহি ঘৰলৈ আহি আছোঁ। আৰু এয়া মনালিছা বাও আহিল, লগতে মৃণালী বাও আহিল। আৰু এয়া ঘৰত আহি দেখিলোঁ মায়ে বনাই আছিলে পুৰি, আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। তো এয়া মায়ে বনাই আছে পুৰি। ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰি দিব।